শিক্ষা বিভাগে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা এতিয়াৰে পৰা শিক্ষা বিভাগৰ এইসমূহ নিৰ্দেশনা মানি চলিব লাগিব শিক্ষক আৰু ছাত্ৰ ছাত্ৰী সকলোৱে শিক্ষক ছাত্ৰ ছাত্ৰী উভয়ৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে যেহেতু শিক্ষা বিভাগে শিক্ষকসকলৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে যে শিক্ষকসকলে কেতিয়াও প্ৰাইভেট ব্যক্তিগত টিউচন কৰিব নোৱাৰিব শিক্ষাৰ্থীক দিব নোৱাৰিব ব্যক্তিগত টিউচন প্ৰাইভেট টিউচন দিব নোৱাৰিব শিক্ষাৰ্থীক আৰু শিক্ষকসকলেও যিসকলে বিদ্যালয়ত চৰকাৰী বিদ্যালয়ত কৰ্মৰত হৈ আছে সেইসকল বিদ্যালয়ৰ শিক্ষকে এতিয়া আৰু প্ৰাইভেট টিউচন কৰিব নোৱাৰিব কেৱল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ যি সময় সেই সময়তে দিব পাৰিব পাঠদান ইয়াৰ উপৰি নিৰ্ধাৰিত যি সময় সেই সময়ত বিদ্যালয়ত উপস্থিত হ'ব লাগিব শিক্ষক আৰু শিক্ষাৰ্থী বিদ্যালয়ৰ যি নিয়ম সেই নিয়ম মানি চলিব লাগিব কঠোৰভাৱে সেই নিয়ম মানি চলিব লাগিব শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতো সমান্তৰালভাৱে শিক্ষকসকলৰ ক্ষেত্ৰতো সমানেই সকলোৱে এতিয়া সমান সময়ত নিৰ্ধাৰিত সময়ত বিদ্যালয়ত উপস্থিত হ'ব লাগিব বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰিব লাগিব প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰাটো শিক্ষক আৰু শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক শিক্ষা বিভাগে যেহেতু জৰুৰী নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু কেইবাটাও নিয়ম পালন কৰিব লাগিব বিশেষকৈ শিক্ষাৰ্থীসকলে সাম্প্ৰতিক সময়ত সকলো ছাত্ৰ ছাত্ৰীৰ হাতত দেখিবলৈ পোৱা যায় স্মাৰ্ট ৱাচ স্মাৰ্টফোন আৰু বিভিন্ন ধৰণৰ মোবাইল দেখিবলৈ পোৱা যায় কিন্তু এতিয়া সেই মোবাইল আৰু স্মাৰ্টফোন শ্ৰেণীকোঠাৰ ভিতৰত বিদ্যালয়ৰ ভিতৰত সোমোৱাত এতিয়া নিষেধাজ্ঞা আৰোপ কৰিছে শিক্ষা বিভাগে আৰু এই নিৰ্দেশনা এখন লিখিত নিৰ্দেশনা যেহেতু অসম শিক্ষা বিভাগে প্ৰেৰণ কৰিছে বিদ্যালয় প্ৰেৰণ কৰা হৈছে এই নিৰ্দেশনা মানি চলিবই লাগিব এইসমূহ সামগ্ৰী যদি ছাত্ৰ ছাত্ৰীসকলৰ হাতত দেখা পায় তেনেহ'লে শিক্ষকে জব্দ কৰিব পাৰিব আৰু প্ৰধান শিক্ষক বা অধ্যক্ষগৰাকীয়ে এতিয়া মুৰব্বী গতিকে তেওঁ যিকোনো দায়িত্ব ল'ব পাৰিব শিক্ষকক নিলম্বনৰ ক্ষেত্ৰতো এতিয়া শিক্ষকে যদি বিদ্যালয়ৰ শিক্ষা বিভাগৰ নিয়ম উলংঘন কৰি যদি প্ৰাইভেট টিউচন কৰে বা অন্যান্য যদি অনিয়মত কৰ্মত জড়িত হৈ থকাৰ প্ৰমাণ পায় তেনেহ'লে প্ৰধান শিক্ষকগৰাকীয়ে তেওঁক নিলম্বন কৰাৰ অধিকাৰ আছে প্ৰধান শিক্ষক বা অধ্যক্ষগৰাকীক সম্পূৰ্ণ দায়িত্ব প্ৰদান কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে এতিয়া কেইবাটাও ঘোষণা কৰিছে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ বাবে এতিয়া প্ৰধান শিক্ষকগৰাকীয়ে যিহেতু মুৰব্বী গতিকে বা অধ্যক্ষগৰাকীয়ে যিহেতু মুৰব্বী গতিকে প্ৰধান শিক্ষক হিচাপে অধ্যক্ষ হিচাপে তেওঁ সকলো দায়িত্ব ল'ব পাৰিব আৰু ছাত্ৰ ছাত্ৰীৰ যি সামগ্ৰী নিষেধ কৰা সামগ্ৰী যদি বিদ্যালয়ত প্ৰৱেশ কৰে সেইসমূহ সামগ্ৰী লৈ তেনেহ'লে জব্দ কৰিব পাৰিব আৰু জব্দ কৰা সামগ্ৰীৰ ক্ষেত্ৰত কিন্তু প্ৰধান শিক্ষকে বা অধ্যক্ষগৰাকীয়ে কাৰো অনুমতি ল'বলগীয়া নহয় অভিভাৱককো জবাবদিহি কৰিব পাৰিব প্ৰধান শিক্ষকগৰাকীয়ে গতিকে সতৰ্ক হ'ব লাগিব অভিভাৱকসকলো আৰু নিজৰ সন্তানক যাতে এইসমূহ সামগ্ৰী লৈ বিদ্যালয়ত যাতে প্ৰৱেশ নকৰে তাৰ বাবে সতৰ্ক কৰি দিব লাগিব বাধা দিব লাগিব নিজৰ সন্তানক আৰু দ্বিতীয়তে অন্যান্য যি চোকা অস্ত্ৰ শস্ত্ৰ বা চুৰি বা অন্যান্য যিবোৰ বিদ্যালয়ত ব্যৱহৃত সামগ্ৰী নহয় অধ্যয়নত ব্যৱহৃত সামগ্ৰী নহয় সেই সামগ্ৰী বিদ্যালয়ৰ চৌহদৰ ভিতৰত সোমোৱাত এতিয়া নিষেধাজ্ঞা আৰোপ কৰিছে এইসমূহ সামগ্ৰী যদি ছাত্ৰ ছাত্ৰীৰ হাতত পায় তেনেহ'লে প্ৰধান শিক্ষকে জব্দ কৰিব আৰু জব্দ কৰা সামগ্ৰী উভতাই নিদিয়ে এতিয়া ছাত্ৰ ছাত্ৰীসকলক